ফিক্সড ডিপোজিট আৰু ৰেকাৰিং ডিপোজিট কি হয় আপুনি জানে নিশ্চয়। আজি আমি আলোচনা কৰিম বন্ড কি হয়। হোৱাট ইজ বন্ড? বন্ড হৈছে এটা লোন। এটা এক্সাম্পলৰ লগত চাওঁ আহক। ধৰি লওক এটা কোম্পানীক পইচাৰ প্ৰয়োজন হৈছে। এটা কোম্পানীটোৱে কি কৰিব? শ্বেয়াৰ বিক্ৰী কৰি ধন সংগ্ৰহ কৰিব পাৰে, কিন্তু কোম্পানীটোৱে শ্বেয়াৰ বিক্ৰী কৰিব ইচ্ছা কৰা নাই আৰু বেংকৰ পৰাও লোন ল'ব ইচ্ছা কৰা নাই, কাৰণ বেংকৰ পৰা লোন লোৱাৰ লগে লগে বেংকক 13-14% ইণ্টাৰেষ্ট দিব লাগিব। তো এতিয়া কোম্পানীটোৱে কি কৰিব? ডাইৰেক্ট পাব্লিকৰ পৰা লোন ল'ব, কিন্তু কেনেকৈ? বন্ড জাৰি কৰি। কোম্পানী এটাই পাব্লিকক ক'ব যে মোৰ কোম্পানীৰ বন্ড এটা উলিয়াইছোঁ, বেংকে আপোনালোকক কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট দিয়ে? 5% বা 6% ইণ্টাৰেষ্ট দিয়ে, তাতকৈতো বেছিকৈ নিদিয়ে। তো বেংকৰ কথা বাদ দিয়ক, মই আপোনালোকক 9-10% ইণ্টাৰেষ্ট দিম, মোক পইচা ধাৰলৈ দিয়ক। আৰু এইটোকে বন্ড বুলি কোৱা হয়। যদি কোম্পানী এটাই পাব্লিকৰ পৰা লোন লয় সেইটোক কোৱা হয় বন্ড বুলি। আৰু যদি কোম্পানী এটাই বেংকৰ পৰা লোন লয় সেইটোক কোৱা হয় বেংক লোন বুলি। এতিয়া বুজি পাইছেনে বন্ড কি হয়, বন্ড কাক বোলে? একদম সিম্পল। বন্ড হৈছে এক প্ৰকাৰৰ লোন। যদি কোম্পানী এটাই পাব্লিকৰ পৰা লোন লয় সেইটোক কোৱা হয় বন্ড বুলি। আজি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিম। যদি ভিডিঅ'টো ৰিলেটেড কিবা বুজি পোৱা নাই, ডাইৰেক্ট কমেণ্ট বক্সত কমেণ্ট এটা মাৰি দিব, 100% ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইউনিক টপিক এটাৰ জৰিয়তে আকৌ আপোনালোকক লগ পাম। ধন্যবাদ।